আওয়াল গো ব্যাক মমিনুল আওয়াল হুশিয়ার জাতিদ্রোহী মমিনুল আওয়াল হুশিয়ার মমিনুল আওয়াল আর দালালি নচলিব মমিনুল আওয়াল আর দালালি মমিনুল আওয়াল গো ব্যাক মমিনুল আওয়াল গ্রেফতার করো হাজী আমির ইসলাম জিন্দাবাদ জিন্দাবাদ হাজী আমির ইসলাম সাহেব জিন্দাবাদ মমিনুল আওয়াল মুর্দাবাদ মমিনুল আওয়াল মুর্দাবাদ মমিনুল আওয়াল আর দালালি মমিনুল আওয়াল আর দালালি মমিনুল আওয়াল গো ব্যাক আহম সরকার হাই হাই আহম সরকার হাই হাই মমিনুল আওয়াল গ্রেফতার করো মমিনুল আওয়াল গ্রেফতার করো মমিনুল আর দালালি মমিনুল আর দালালি মমিনুল আওয়াল গ্রেফতার করো মমিনুল আওয়াল হুশিয়ার সরকার। যোৱা 21 তাৰিখে ৰাতি 8 বজাত এটা অনুষ্ঠানৰ জৰিয়তে নিউজ চেনেলৰ এটা অনুষ্ঠানৰ জৰিয়তে মুমিনুল আৱাল বিজেপিৰ সাম্প্ৰদায়িক নেতা মুমিনুল আৱালে এটা জাতিক বিশেষকৈ মিয়া চিলঠীয়া আৰু নখালীয়া জাতিক লৈ পেলাই যি অশালীন মন্তব্য কৰিলে আমি তাৰ তীব্ৰ গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। এনেধৰণৰ ভণ্ড নেতাই যাতে ভৱিষ্যতে যাতে অসমত কোনো সাম্প্ৰদায়িক যাতে বাতাবৰণ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি তেওঁলোকক সকীয়াই দিছোঁ, যাতে ভৱিষ্যতে তেওঁলোকক যাতে মুখত যাতে লাগাম লগায় অন্তত অসমৰ যাতে শান্তিত্ববোধ আৰু ভাতৃত্ববোধ যাতে ৰক্ষা কৰে তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। আজি ইতিমধ্যে বিভিন্ন থানাত এই সাম্প্ৰদায়িক নেতা মুমিনুল আৱালৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু বিভিন্ন ঠাইত তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি আমি উলুবাৰী থানাত আমি এখন এজাহাৰ গোচৰ দাখিল কৰিছোঁ তেওঁৰ মুমিনুল আৱালৰ নামত আৰু আমি তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰি আমি তেওঁক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত তেওঁ এই মিয়া জনগোষ্ঠী বা বিশেষ কোনো জনগোষ্ঠীক লৈ পেলাই যাতে কোনো সাম্প্ৰদায়িক মন্তব্য নকৰে। তেওঁৰ যদি সৎসাহস আছে তেতিয়াহ'লে এই সংখ্যালঘু অধ্যুষিত এলেকাবোৰত আহক আৰু তেওঁ আমাৰ লগত মোকাবিলা কৰক। তেওঁক কুকুৰ খেদা দিয়া হ'ব, তেওঁক ৰাইজে কুকুৰ খেদা দিয়া হ'ব। আজি সমগ্ৰ অসমতে আজি অগ্নিগৰ্ভ পৰিস্থিতি হৈ আছে, তেওঁ যিবিলাক মন্তব্য কৰিলে, তেওঁ যিবিলাক সাম্প্ৰদায়িক মন্তব্য কৰিলে সেই মন্তব্যৰ জৰিয়তে তেওঁ অসমত ভাতৃত্ববোধ বিনষ্ট কৰাৰ এক অপচেষ্টা বহুদিন ধৰি কৰি আহিছে আমি লক্ষ্য কৰিছোঁ। আমি এইখিনিতে ক'ব বিচাৰিছোঁ সিদিনা অনুষ্ঠানত এই প্ৰচাৰ মাধ্যমৰ অনুষ্ঠানত সাংবাদিকজনেও কিন্তু নিৰপেক্ষ ভূমিকা পালন কৰা নাই। আপোনালোকে যদি ভিজুৱেল চাই তেতিয়াহ'লে দেখিব যে সাংবাদিকজনেও যেন বিজেপিৰ কোনো কৰ্মকৰ্তা বা মুখপাত্ৰৰ ভূমিকাহে গ্ৰহণ কৰিছিল। তেওঁ নিৰপেক্ষ ভূমিকা পালন কৰিব লাগিছিল। আমি সাংবাদিকক আমি সন্মান জনাওঁ, তেওঁ ভৱিষ্যত দিনত যাতে নিৰপেক্ষ ভূমিকাৰে যাতে তেওঁৰ সাংবাদিকতা কৰে আমি তেওঁকো আমি লগতে সকীয়াই দিছোঁ। আৰু এগৰাকী অধ্যাপক তেওঁ যেনিবা নিশ্চয় তেওঁ আমাৰ অনুমান হৈছে তেওঁ বিজেপিৰ হয়তো কোনো কৰ্মকৰ্তা। প্ৰত্যেকেই কৌশলগতভাৱে পৰিকল্পিতভাৱে আমাৰ ধিং সমষ্টিৰ মাননীয় বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবক আমন্ত্ৰণ কৰি নিউজ চেনেলৰ অনুষ্ঠানত বহুৱাই তেওঁলোকে যিবিলাক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে এনেধৰণৰ অভদ্ৰামী যাতে ভৱিষ্যতে যাতে নহয় আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰত্যেককে সকীয়াই দিব বিচাৰিছোঁ। অন্তত এই নিউজ চেনেলত সাংবাদিকজনে নিৰপেক্ষ ভূমিকা যদি পালন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ সাংবাদিকতা কৰাৰ কোনো যোগ্যতা নাই। আমি দাবী জনাইছোঁ যে সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ অন্তত তেওঁলোকে সাংবাদিক হৈ থাকক, আমি সন্মান জনাওঁ। সাংবাদিক যাতে কেতিয়াও সাংঘাতিক যাতে হৈ নাযায় আমি তাৰ বাবে আমি দাবী জনাইছোঁ। সাংবাদিকজনে কোনো পৰ্যায়ে নিৰপেক্ষ ভূমিকা তেওঁ পালন কৰা নাই, বিজেপিৰ মুখপাত্ৰৰ চৰিত্ৰহে তেওঁ পালন কৰি আহিছিল সেইদিনা। তাৰপিছত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি যেতিয়া তাত এটা অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ অসমবাসী আজি সাক্ষী, সমগ্ৰ অসমবাসীয়ে দেখিছে, আমি ভালকৈ দেখিছোঁ যে তাত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ পিছত বিধায়ক মহোদয়ে তাত কোনো কথাৰ স্পষ্ট জবাব দিয়াৰ এটা পৰিৱেশ তেওঁলোকে ৰখা নাছিল। বিধায়ক মহোদয় অৱশেষত অতিষ্ঠ হৈ সেই স্থান পৰিত্যাগ কৰাৰ পিছতেই আজি মুমিনুল আৱাল ডাঙৰীয়াই যি সাম্প্ৰদায়িক মন্তব্য কৰিলে মিয়া জনগোষ্ঠীক লৈ পেলাই অসভ্য, তেওঁ এজন আমি ক'ব বিচাৰোঁ তেওঁৰ নেতা হোৱাৰ কোনো যোগ্যতা নাই। অসম চৰকাৰে তেওঁ সংখ্যালঘু উন্নয়নৰ অধ্যক্ষৰ দায়িত্ব দিছে। কি যুক্তিত তেওঁৰ নিচিনা এজন নেতাক আজি কোনো আধিপত্য নথকা
কোনো পৰিচয়বিহীন এজন ব্যক্তিক আমি জানিব পাৰিছোঁ তেওঁ গোলাঘাটৰ নিজৰ এলেকাত এখন মছজিদৰ দায়িত্বত আছিল। এখন ধৰ্মীয় অনুষ্ঠানৰ আজি টকা আত্মসাৎ কৰাৰ পিছত তেওঁক সমাজে বহিষ্কাৰ কৰিছে। এনেজন বহিষ্কৃত প্ৰাণীক আজি অসম চৰকাৰে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ দিয়াটো আমাৰ কাৰণে খুব লজ্জাজনক কথা। যদি তেওঁ সঁচাকৈ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ, আজি তেওঁ দায়িত্ব পোৱাৰ পিছৰ পৰা আজি সংখ্যালঘু উন্নয়নৰ কি কাম কৰিছে, যদি মমিনুল আৱালৰ সৎসাহ আছে তেতিয়াহ'লে এইবিলাক স্পষ্ট কৰিব লাগে। আমি দাবী জনাইছোঁ তেওঁ স্পষ্ট কৰক তেওঁ সংখ্যালঘু উন্নয়নৰ কি কাম কৰিছে, আৰু তেওঁক আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ। তেওঁৰ যদি সৎসাহ আছে বুকুত, তেন্তে সংখ্যালঘু এলেকাত তেওঁ আহক, আহি আমাৰ লগত মোকাবিলা কৰক। আজি সংখ্যালঘু এলেকাত আহি পেলাই তেওঁ এজন বাংলাদেশী, আজি মুছলমান এলেকাত তেওঁ এজন বাংলাদেশী তেওঁ উলিয়াই দিয়ক, যদি তেওঁৰ বুকুত যদি সৎসাহ যদি আছে। নহ'লে তেওঁক সংখ্যালঘু এলেকাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হ'ব। তেওঁ সংখ্যালঘু এলেকাৰ মুছলমান এলেকাৰ যিকোনো ঠাইত যদি প্ৰৱেশ কৰে তেওঁক কিন্তু কুকুৰৰ নিচিনা খেদি পিটা হ'ব। তেওঁক কুকুৰৰ নিচিনা পিটা হ'ব, খেদি পিটা হ'ব। এনেধৰণৰ বণ্ড নেতাক, যি নেতাই আজি অসমৰ হাতামপুৰুষীয়া ঐক্য আজি বিনষ্ট কৰি এক সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ অপচেষ্টা আজি বহুদিন ধৰি কৰি আছে, সেই নেতাক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। আজি লুৰিণজ্যোতি গগৈৰ কথা তেওঁ কয়, লুৰিণজ্যোতি গগৈৰ নিচিনা নেতাৰ কথা আজি সাম্প্ৰদায়িক নেতা আজি মমিনুল আৱালৰ মুখত শুবা নাপায়। লুৰিণজ্যোতি গগৈ, মৌলানা বদৰুদ্দিন আজমল চাহাব, আমাৰ বিধায়ক হাজী আমিনুল ইছলাম চাহাবৰ কথা তেওঁৰ নিচিনা এজন অভদ্ৰ অসভ্য আচৰণৰ নেতাৰ মুখত শুবা নাপায়। আমি প্ৰত্যাহ্বান জনাইছোঁ যে মমিনুল আৱালৰ নিচিনা এগৰাকী নেতাক মৌলানা বদৰুদ্দিন আজমল চাহাবে, আমাৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম চাহাবে, লুৰিণজ্যোতি গগৈৰ নিচিনা নেতাই তেওঁক হাজিৰা কামলা হিচাপে ব্যৱহাৰ নকৰে। আমি প্ৰত্যাহ্বান জনাইছোঁ মমিনুল আৱালক, অন্ততঃ এইবিলাকৰ পৰা সাম্প্ৰদায়িক মন্তব্যৰ পৰা আজিৰ পৰা বিৰত থাকক, অন্যথা কিন্তু তেওঁ জনৰোষত পৰিব। আজি যদি বুকুত সৎসাহ আছে, তেওঁ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ এজন অধ্যক্ষ, তেওঁ কিমান হাজাৰ চিকিউৰিটি লৈ আহক আজি মুছলমান এলেকাত আহি এজন বাংলাদেশী উলিয়াই দিয়ক। আজি যিমান চিকিউৰিটি PSO লগত লৈ নাহক কিয়, তেওঁক কিন্তু ৰাজহুৱাভাৱে আজি কুকুৰ খেদা দি তেওঁক জোতাৰে কোবোৱা হ'ব। আজি এই প্ৰত্যাহ্বান, এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। যদি তেওঁ যোৱা 21 তাৰিখে এটা ৱেব পৰ্টেল চেনেল টাইমেটত এটা টক শ্ব'ত বিজেপিৰ পালি নেতা মমিনুল আৱালে আমাৰ ডিং সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবক অশ্লীল ভাষাৰে কিছু গালি গালাজ পাৰিছিল আৰু বহু অপমানিত কথাৰে তেওঁক অপমান কৰিছিল। সেইকাৰণে আমি মমিনুল আৱালক ধিক্ষাৰ দিছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু মমিনুল আৱালে এটা নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি অশালীন অশ্লীল বাক্য প্ৰয়োগ কৰি তেখেতে এটা সম্প্ৰদায়ক গালি গালাজ কৰিছিল। আৰু এই গালি গালাজেৰে এটা সম্প্ৰদায় নহয়, গোটেই অসমীয়া জাতিটোক মমিনুল আৱালে অপমানিত কৰিছে। সেইকাৰণে আমি আজি বেলগুৰি থানাত মমিনুল আৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি এই প্ৰতিবাদী সমদল সাব্যস্ত কৰিছোঁ। আৰু মমিনুল আৱালক আমি সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যত কোনো দিনেই যাতে মমিনুল আৱালে আমাৰ হিন্দু মুছলমানৰ মাজত যি ভাতৃত্ববোধ মিলা প্ৰীতিৰে আমি চলি আছোঁ, এই ভাতৃত্ববোধৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ নকৰে আৰু উচতনিমূলক মন্তব্য যাতে প্ৰদান নকৰে। আৰু ইয়াৰ লগতে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে এই মূৰ্খ, এই অভদ্ৰ ভণ্ড নেতা মমিনুল আৱালৰ মুখত লেগাম লগোৱাৰ ব্যৱস্থা কৰক। Maminuল আৱাল go back, go back, go back. Maminuল আৱাল হুঁশিয়ার,
সরকার হাই 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 গো ব্যাক গো ব্যাক গো ব্যাক মোহাম্মদ সাম্প্রদায়িক না চলিব 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 আমিরুল ইসলাম জিন্দাবাদ 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 আমিরুল ইসলাম জিন্দাবাদ 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 মোমিনুল ইসলাম গো ব্যাক গো ব্যাক গো ব্যাক ডাক্তার মোমিনুল ইসলাম গো ব্যাক গো ব্যাক গো ব্যাক বিজেপি সরকার হাই 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 বিজেপি সরকার হাই 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 মোমিনুল ইসলাম গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো মোমিনুল আওয়াল গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো মোমিনুল আওয়াল গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো বিজেপি সরকার হাই 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 মোমিনুল দালালি চলিব চলিব মোমিনুল দালালি চলিব চলিব আমিরুল ইসলাম জিন্দাবাদ 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 আমিরুল ইসলাম জিন্দাবাদ 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 মোহাম্মদ সাম্প্রদায়িকতা না চলিব 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 মোহাম্মদ সাম্প্রদায়িকতা না চলিব 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 মোমিনুল ইসলাম গো ব্যাক গো ব্যাক গো ব্যাক মোমিনুল আওয়াল গো ব্যাক গো ব্যাক গো ব্যাক মোমিনুল আওয়াল গো ব্যাক গো ব্যাক গো ব্যাক মোমিনুল আওয়াল গো ব্যাক গো ব্যাক গো ব্যাক সরকার হাই 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 সরকার হাই 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 মোমিনুল আওয়াল গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো মোমিনুল আওয়াল গ্রেফতার করো গ্রেফতার করো গ্রেফতার করো মোমিনুল আওয়াল দালালি ন চলিব 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 আগে না ক্যামেরা